কাৰেণ্টটো গুচি গ'ল। কাৰেণ্টটো গুচি যোৱাৰ কাৰণে অকণমান অসুবিধা এটা হৈছে। এইটো টিলিঙা মন্দিৰৰ মেইন এণ্ট্ৰেঞ্চটো হয়, মেইন বাটচৰাৰ বাহিৰ ফাল। ইয়াত ভিতৰত এটা টিলিঙা ওলোমাই থোৱা আছে, দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো মেইন ৰাস্তাটো। এইবোৰ আলিৰ কাষত দোকানবোৰ আছে। কাৰেণ্টটো গুচি যোৱাৰ কাৰণে অলপ অসুবিধা হৈছে। আলিৰ কাষত দোকান আছে, য'ত চাকি ধূপ সকলোবোৰ বস্তু পোৱা যায়। অকণমান আগফালৰ পৰা দেখুৱাইছোঁ। দেখিছে গেটত কিমান প্ৰকাণ্ড টিলিঙা এটা ওলোমাই থোৱা আছে। বহুত টিলিঙা আছে, সেইকাৰণে এই মন্দিৰ ভাগক টিলিঙা মন্দিৰ বুলি কয়। কাৰেণ্টটো নাই। এইটো মেইন ৰাস্তা হয়, কাৰেণ্টটো নাই। এইটো মেইন ৰাস্তা হয়। কমিউনিকেশ্যনৰ সুবিধা খুবেই ভাল। এইটো আছিলে টিলিঙা মন্দিৰৰ ভিতৰ ফালৰ পৰাই দেখাইছোঁ অকণমান গেটটো, যিটো বাটচৰা বুলি কয়। এতিয়া কাৰেণ্টটো গুচি গ'ল, আমি সন্ধিয়া আহিছোঁ। এইটো আছিলে টিলিঙা মন্দিৰৰ ভিতৰ ফালে গেটটো। হয়, কাৰেণ্টটো গুচি যোৱাৰ কাৰণে অকণমান অসুবিধা হৈছে। অকণমান দূৰৰ পৰা টিলিঙা মন্দিৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখিছে ৰাতি কিমান ধুনীয়া লাগিছে। হয়, ভক্তসকলে চাকি জ্বলাইছে, চাকি ধূপ জ্বলাইছে। টিলিঙা মন্দিৰৰ ভিতৰ চৰা অকণমান দেখুৱাইছোঁ। এয়া টিলিঙা মন্দিৰৰ ভিতৰ চৰা। আপুনি যিফালে চাই চবফালে অকল ডাঙৰ ডাঙৰ টিলিঙাই আছে। ডাঙৰ ডাঙৰ টিলিঙাৰে ভৰ্তি। সেইকাৰণে এই মন্দিৰ ভাগক টিলিঙা মন্দিৰ বুলি কোৱা হয়। দেখিবলৈ খুব ভাল পাব। অজস্ৰ সৰু সৰু টিলিঙা ছাইডত বান্ধি থোৱা আছে। বহুত দূৰৰ দূৰৰ মানুহ ইয়াত আহে, আহি ইয়াত চাকি জ্বলায়। আমিও সেইবাবে আজি পৰিয়াল লৈ চাকি জ্বলাবলৈ আহিছোঁ। এয়া চাকি জ্বলাই, ইয়াত ভক্তগণে চাকি জ্বলাইছে। হয়, আপোনালোকে কিবা ক'ব নেকি? ক'ৰ পৰা আহিছেনে? আমি চাচনিৰ পৰা আহিছোঁ। অঁ, চাচনিৰ পৰা আহিছে। অঁ, আচ্ছা, দুলীয়াজান চাচনি, নাহৰকটা চাচনিৰ পৰা আহিছে ন? অঁ, ইয়াত চাকি জ্বলাব আহিছে। আচ্ছা আচ্ছা আচ্ছা। হয় হয়, এয়া চাকি জ্বলাইছে ভক্তগণে। এয়া এগৰাকী সৰু ভক্ত হয়, মোৰ ছোৱালী। চাকি জ্বলাব, গামোচা চামোচা লগাই আহিছে ডিঙিত। হয়, চশমা লগাই আহিছে। হয়, নিচেই মেইন আলিৰ কাষতে আছে এই থান অৱস্থিত, টিলিঙা বাবাৰ থান। তিনিচুকীয়া ডিষ্ট্ৰিক্টত পৰিছে। মেইন আলিৰ কাষতে আছে। তিনিচুকীয়াৰ পৰা আপোনালোকে বাছত আহিব পাৰে, 20 কিলোমিটাৰমান দূৰ থাকে। দুলীয়াজানলৈ আহিলে হ'ব। দুলীয়াজানৰ পৰা মোটামুটি 8 কিলোমিটাৰ 10 কিলোমিটাৰ। দুলীয়াজানৰ পৰা আহিলে আপোনালোকে টিলিঙা বাবাৰ থান দেখিবলৈ পাব। খুব ভাল লাগে আহি ইয়াত। প্ৰথমতে এই বিল্ডিংটো নাছিলে। এই বিল্ডিংটো বনোৱা আজি 8 বছৰ 7 বছৰমান হ'ল। এই মন্দিৰ ভাগ, এই ঘৰটো বনোৱা। প্ৰথমতে এনেকুৱা নাছিলে। অকল এইবোৰত চাকি জ্বলাই, এইবোৰ ৰেক দিয়া আছে চাকি জ্বলাবলৈ।
মই দেখুৱাবলৈ অকণমান চেষ্টা কৰিছোঁ। এই ৰেকবোৰত চাকি জ্বলাই। হয়, এয়া দেখিছে, ইয়াত ভক্তসকলে চাকি জ্বলাই থৈ গৈছে। হয়, এইফালে দুয়োফালে চাকি জ্বলাবলৈ ধুনীয়া সুবিধা আছে। দুয়োফালে ৰেক আছে। এই ৰেকবোৰত ভক্তসকলে চাকি জ্বলাইছে, আপোনালোকে দেখিবলৈ পাব। খুব ভাল লাগে। হয়, এইটোৱে টিলিঙা মন্দিৰ হয়, দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাত পূজাৰীজন বহি আছে। অলপ দেখুৱাবলৈ, কথা পাতিবলৈ চেষ্টা কৰিম অকণমান। নমস্কাৰ দাদা, চাকি জ্বলাবলৈ আহিছোঁ আমি। কিবা ক'ব নেকি এনে? আজি মানুহ, হয় হয় হয়, আজি মানুহসকল কম, ভক্তসকল সোমবাৰে বেছি হয়। তাৰ বাহিৰে এনে এটা বলবমটো, এতিয়া বলবমৰ শাওণ মাহতো অলপ হয় মানুহ। আমি যেনিবা আহিয়ে থাকোঁ, মাজে মাজে আহিয়ে থাকোঁ, আপুনি গম পায়েই আমি আহিয়ে থাকোঁ। সেইকাৰণে ভাবিছোঁ অকণমান ভিডিঅ' আকাৰে অকণমান মানুহক দেখুৱাই দিওঁ। এনে অসমবাসীয়ে জানেই। হয়, এইজন পূজাৰীজন আছিলে। এয়া ভক্তসকলে চাকি জ্বলাইছে। হয়, এইখিনিয়ে। তিনিচুকীয়া আৰু দুলীয়াজান যোৱা মেইন আলিৰ কাষতে অৱস্থিত টিলিঙা বাবাৰ থান। আজি মানুহ বহুত কম। সন্ধিয়া অলপ মানুহ কমেই থাকে, সেইকাৰণে সন্ধিয়া চাকি জ্বলাবলৈ খুবেই ভাল। টিলিঙা মন্দিৰ, এয়া চাকি জ্বলাব আহিছে। এয়া দাদা, ক'ত আহিছা? কি কৰিবা, চাকি জ্বলাবা নেকি? অ' আচ্ছা আচ্ছা আচ্ছা। আজি সন্ধিয়া, আজি মানুহ বহুত কম, সেইকাৰণে সন্ধিয়া আহিলে অলপ ভালকৈ চাকি জ্বলাব পাৰি, মুকলি হাকলি থাকে। এয়া টিলিঙা মন্দিৰ হয়। হয়, অলপ দেখুৱাই দিছোঁ আপোনালোকক ৰাইজ। এইটোৱে টিলিঙা মন্দিৰ হয়, তিনিচুকীয়াত। সন্ধিয়া চাকি জ্বলাবলৈ আহিছিলোঁ পৰিয়ালৰ লগত। দাদা, তুমি ক'ত আহিছা? কোন এইফালে চা, ক'ত আহিছা? টিলিঙা মন্দিৰ, এইফালে চাই, এইফালে এইফালে ক'ত আহিছা? চাওঁ 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 চাওঁ, ক'ত আছে টিলিঙা মন্দিৰত? কি কৰিবা শুন? এয়া টিলিঙা মন্দিৰ হয়। টিলিঙা মন্দিৰত আমি আজি চাকি জ্বলাব আহিছোঁ। টিলিঙা মন্দিৰত চাকি জ্বলাম। হয়, কিবা এটা কোৱা, কি ক'বা? এইটো টিলিঙা মন্দিৰ হয়। এইফালে দেখি পাইছে, এইটো টিলিঙা মন্দিৰ। আলিৰ কাষত এইটো টিলিঙা মন্দিৰ হয়। তিনিচুকীয়া ডিষ্ট্ৰিক্টত পৰিছে এইটো টিলিঙা মন্দিৰ। ইয়াত চাকি জ্বলাব আহিছে। এয়া এগৰাকী ভক্ত। এয়া চাকি জ্বলাই, ইয়াত ভক্তগণে চাকি জ্বলাইছে। হয়, আপোনালোকে কিবা ক'ব নেকি? ক'ৰ পৰা আহিছেনে?
আমি চাচনি পৰা আহিছোঁ অঁ চাচনিৰ পৰা আহিছে দুলীয়া অঁ আচ্ছা দুলীয়াজান চাচনি নাহৰকটা চাচনিৰ পৰা আহিছে ন অঁ অঁ ইয়াত চাকি জ্বলাব আহিছে অঁ আচ্ছা 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 হয় হয় এয়া চাকি জ্বলাইছে ভক্তগণে এয়া এগৰাকী সৰু ভক্ত হয় মোৰ ছোৱালী চাকি জ্বলাব গামোচা চামোচা লগাই আহিছে ডিঙিত ডিঙিত হয় চশমা লগাই আহিছে হয়